অল আপোনালোকে চাই আছে জেডজি আছামিজ তো আৰু নতুন এটা ভিডিঅ' লৈ স্বাগতম আপোনালোকক। তো এতিয়া যাবলৈ ওলালোঁ গোসাইগাঁৱত যাবলৈ ওলালোঁ মানে কেভিকেৰ পৰা কিবা এটা ট্ৰেইনিং আছে কৃষক বন্ধুসকলৰ কাৰণে। ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, চাব আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গৈ থাকোঁ একেলগে, কি হয় কি নহয় সম্পূৰ্ণকৈ দেখুৱাই আছোঁ আপোনালোক। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাড়ীত উঠিব ল'লোঁ। কৃষ্ণ এতিয়া গৈ থাকোঁ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ। ইয়াত এতিয়া কি ট্ৰেইনিং হয় নহয় আপোনালোকক দেখুৱাম, চাই থাকিব। আৰু আকৌ মাস্কখন দে তো মাস্কখন পিন্ধি লওঁ। দহজনীয়া গ্ৰুপ এটা আহি পালোঁ। হ'ব ট্ৰেইনিং। টিংখন শেষ হৈ গ'ল আজিৰ কাৰণে। মোবাইলটো এলাউ নাছিলে ইয়াতে। কাইলৈ আৰু আছে। আজি মোবাইল এলাউ নথকাৰ কাৰণে বাকীখিনি দেখাব নোৱাৰিলোঁ। কেনে লাগিল যেনিবা? কালি আছে আৰু 10টা বজাত। আজি বহুত শিকিলোঁ, বহুত জানিলোঁ। আজি ইয়াতে থাকিব লাগিব। তো ইয়াতে লাঞ্চৰ ব্যৱস্থাও কৰিছে। লাঞ্চ কৰিম এতিয়া। কি কিবা আছে নাজানো আৰু। পূৰা মাছে মাংসই মটনে চবেই দিছে। আমাৰ বিকিদা পুৰা আৰু কি খাবি? মাছ, চিকেন মটন, দালি, চব্জি চব খাব লাগে। দেখিছে গোসাইগাঁৱৰ কেভিকেৰ অফিচ, বহুত ডাঙৰ এলেকা। অ' মাই গড, কিছুমান দৃশ্যটো আপোনালোকক দেখুৱাই আছোঁ। এইখন চাওক কলবাৰী, ইয়াত আনাৰস, ঠেৰ আনাৰস বে। আনাৰসৰ খেতি, মাটি কঁঠাল, মুৰ্গী। ইয়াৰ পৰা ফাৰ্মাৰক দে চাওক মুৰ্গী। শহাপহু আৰু কুকুৰা একেলগে ৰাখিছে। বেলেগ ডিজাইনৰ কিমান ডাঙৰ এৰিয়া এইটো। আছো আৰু কাৰণ আজি ৰাতিটো ইয়াতে থাকিব লাগিব। কাইলৈ আকৌ ট্ৰেইনিং আছে। কাইলৈ ট্ৰেইনিং কৰি গুচি যাম। তো ইয়াত মানে বস্তু এভেইলেবল, বস্তুবিলাক বিকিলেও বহুত পইচা আছে, কিন্তু চুবলৈ নিদিয়ে।
কাইলৈ ঘৰত যোৱাৰ সময়ত কেইটামান ল'ম বুলি ক'ম, ৰ'ব দিয়ে নে নাই চাব লাগিব। একদম এখন কঁঠাল, গোটেই কঁঠালৰ গছ কিমান যে আছে। চাওক কঁঠালৰ এটা কি বস্তু চাওক। কি বস্তু এইটো? এইটো এগ্ৰিকালচাৰৰ ৰিচাৰ্চ চেণ্টাৰ দেখিছে, মানে ভিতৰত ধুনীয়া পৰিৱেশ আৰু এগ্ৰিকালচাৰৰ পৰিৱেশখন। বতৰ বিভাগৰ কেতিয়া বাৰিছ হ'ব, কেতিয়া পানী হ'ব, কেতিয়া ৰ'দ দিব, এইবিলাক। এগ্ৰিকালচাৰ মানে ইমানে ডাঙৰ এলেকা, ইয়াত দুদিন ঘূৰিলেও শেষ নহয়। চব ইপিনেও ঢেৰ আছে যাবলৈ। এতিয়া যাবলৈ ল'লোঁ হোটেলত। আজি ৰাতি থাকিব লাগিব, আকৌ কাইলৈ আছে মিটিং, কাইলৈ মিটিং থকাৰ পিছত ঘৰলৈ আৰু তো চাই থাকিব এনেকৈ ভিডিঅ'টো। খোৱা নাই এতিয়ালৈকে, অলপমান দেৰিকৈ শেষ কৰি দিম আৰু হোটেলত যাই পাওঁ কি হ'লে হৈ খুৱাই মানুহ একেইটামান মানুহ ডাঙৰ বাছখন পঠাই দিছে। মানে হোটেল, ইয়াতে আমাৰ জয়ন্ত আৰু মোৰ ৰুম, ই শুই আছে, এইখন মোৰ বিচনা। তো আজি ৰাতিটো ইয়াতে থাকিব লাগিব আৰু এনেকৈ সৰু চাই হোটেল কেফেকেৰ পৰা দিছে আৰু ফ্ৰী তথাপি দিছে যে নিদিলেতো উপায় নাই। তো এইটো আছে টিভি এটা, কিন্তু ৰিচাৰ্জ নাই। ইপিনে আছে বাথৰুমটো লগতে, এইটো বাথৰুমটো। চ' ভয় লাগিলেও ৰাতি বাহিৰত ওলাব নালাগে, টেনশ্যনটো অলপ কম হৈ আছে। তো আজিৰ কাৰণে ইয়াতে বাই আৰু। যদি বন্ধুসকল ভিডিঅ'টো ভাল লাগে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক যদি নতুনকৈ আহিছে। তো আজিৰ কাৰণে ইয়াতে সমাপ্ত। আৰু যোনটো ভিডিঅ' মানে আমাৰ এগ্ৰিকালচাৰ ট্ৰেইনিং হ'ল, সেই ট্ৰেইনিংখিনি এইটো দেখাব নোৱাৰিলোঁ আপোনালোকক। চ' এইটো কি কি ট্ৰেইনিঙত শিকিলোঁ নিশিকিলোঁ এইখিনি মই আপোনালোকক এটা ভিডিঅ' বনাই ধুনীয়াকৈ আপোনালোকৰ মাজত এৰি দিম। চ' আজি মানে ইয়াত মোবাইল এলাউ নাছিল, চ' এইটো দেখাব নোৱাৰোঁ। তো আজিৰ কাৰণে বাই।